Hello dear kids, আজি আমি ভিডিওটিৰ জৰিয়তে আলোচনা কৰিবলৈ লোৱা পইণ্টটো হ'ল দা ৰেইনবো। এই ৰেইনবো কবিতাটি ক্লাছ 6ৰ হয় সানবিম কিতাপখনৰ। বলা তেনেহ'লে আমি আৰম্ভ কৰোঁ। প্ৰথমে আমি পঢ়িবলৈ চেষ্টা কৰিম, ঠিক আছে? দা ৰেইনবো, boats sail on the rivers and ships sail on the seas, but clouds that sail across the sky are prettier far than these. There are bridges on the rivers, as pretty as you please, but the bow that bridges heaven and overtops the trees, and builds a road from earth to sky, is prettier far than these. এই কবিতাটি লিখিছে ক্ৰিষ্টিনা জৰ্জিয়ানা ৰছেটি। ঠিক আছে, আমি এই কবিতাটি এতিয়া অসমীয়াত কি বুলি কৈছে সেইখিনি বুজিবলৈ চেষ্টা কৰিম। তোমালোকে মন দি শুনি যাবা। দা ৰেইনবো, ৰেইনবো মানে আমি সকলোৱে জানো ৰেইনবো মানে হ'ল ৰামধেনু। আগত দা বহিছে, দা এটা আৰ্টিকল হয়, নিৰ্দিষ্টকৈ বুজাই দিছে ৰামধেনু, আৰু ৰামধেনু সদায় এখনেই থাকে যিহেতু সেইকাৰণে দা ৰেইনবো। Boats sail on the rivers and ships sail on the seas. Boats মানে হ'ল নাও, sail মানে হ'ল উঠিবাহি ফুৰা বা উপঙি থকা, on the rivers, river মানে কি জানো আমি নদী। তাৰ মানে অসমীয়াত কি হ'ব, নাওবোৰ ক'ত চলি থাকে বা উঠিবাহি থাকে। ৰিভাৰ মানে নদী, নদীবোৰত নাওবোৰ উঠিবাহি থাকে বা উপঙি থাকে বা চলি থাকে। এণ্ড আৰু চিপছ মানে হ'ল জাহাজ, চেইল অন দ্য চিজ, চি মানে হ'ল সাগৰ, আৰু জাহাজবোৰ ক'ত থাকে, সাগৰত উঠিবাহি থকা বা উপঙি থকা বা চলা দেখিবলৈ পোৱা যায়। বাট ক্লাউডছ ডেট চেইল এক্ৰছ দ্য স্কাই, বাট মানে হ'ল কিন্তু, ক্লাউডছ মানে হ'ল ডাৱৰবোৰ, ডেট চেইল এক্ৰছ দ্য স্কাই, সেই ডাৱৰবোৰ ক'ত উঠিবাহি থাকে বা উপঙি থাকে বা চলি থাকে, এক্ৰছ দ্য স্কাই গোটেই আকাশতে দেখিবলৈ পোৱা যায়। আৰ প্ৰিটিয়াৰ ফাৰ দেন দিছ, সেই ডাৱৰবোৰ এই বোটছ বা চিপছবোৰতকৈ বহুত বেছি দেখিবলৈ ধুনীয়া। প্ৰিটি মানে হ'ল ধুনীয়া, আৰু এইটো কম্পেৰেটিভ ডিগ্ৰী হৈ আছে যিহেতু, গতিকে প্ৰিটিয়াৰ হৈছে। তেনেহ'লে গোটেই যিটো পেৰেগ্ৰাফ পালোঁ আমি, সেই গোটেই পেৰেগ্ৰাফটো আমি বুজিবলৈ যদি চাওঁ তেতিয়াহ'লে কি হ'ব, এই যিবোৰ আকাশত থকা ডাৱৰবোৰ, সেই আকাশত থকা ডাৱৰবোৰ বোটছ বা চিপছবোৰতকৈ, নাও বা জাহাজবোৰতকৈ বহুত বেছি দেখিবলৈ ধুনীয়া বা সুন্দৰ। নেক্সট পেৰেগ্ৰাফটো, দেয়াৰ আৰ ব্ৰিজেছ অন দ্য ৰিভাৰ্ছ, আৰু দলংবোৰত কি থাকে, ব্ৰিজেছ মানে দলং, ব্ৰিজ মানে হ'ল দলং, যিহেতু ব্ৰিজেছ লিখা আছে ইয়াত তেতিয়াহ'লে এইটো বহু বচন হৈ আছে, ব্ৰিজেছ মানে হ'ল দলংবোৰ। দেয়াৰ আৰ ব্ৰিজেছ অন দ্য ৰিভাৰ্ছ এজ প্ৰিটি এজ ইউ প্লিজ, সেইবোৰো দেখিবলৈ বহুত বেছি ধুনীয়া হয়। বাট দ্য বৌ মানে হ'ল সেই ৰেইনব'খনৰ কথা কৈছে, ৰেইনবো বুলি কৈ দিয়া নাই, ৰেইনটো নাই লিখা ইয়াত, যিহেতু এইটো এটা কবিতা হয়, কবিতাটোত কবিয়ে ইয়াত বৌ বুলিয়ে লিখি দিছে। বাট দ্য বৌ ডেট ব্ৰিজেছ হেভেন, যি ৰামধেনুৱে যি ব্ৰিজ বনায়, দলং বনায়, হেভেন মানে হ'ল স্বৰ্গলৈ এখন দলং বনাই দিয়াৰ কথা কৈছে। এণ্ড অভাৰটপ দ্য ট্ৰিজ, আৰু যি গছতকৈ বহুত বেছি ওখত সেই ৰেইনব'খন বা ৰাস্তাটো দেখিবলৈ পোৱা যায়। এণ্ড বিল্ডছ এ ৰোড ফ্ৰম আৰ্থ টু স্কাই, আৰু সেই ৰেইনব'য়ে এই আকাশলৈ এটা কি বনাই দিয়ে, ৰোডছ বনাই দিয়ে। ইজ প্ৰিটিয়াৰ ফাৰ দেন দিছ, এই সকলোবোৰতকৈ বহুত বেছিয়েই ধুনীয়া। তেনেহ'লে কি বুলি ক'লে, ৰিভাৰবোৰত যি দলং দেখিবলৈ পোৱা যায় বা সেই দলংবোৰতকৈ যি ৰেইনব'য়ে আকাশলৈকে, স্কাইলৈকে যি এটা ৰোড বনাই দিয়ে স্বৰ্গলৈকে পাবৰ কাৰণে গছৰ ওপৰেদি, সেই সকলোবোৰতকৈ এই ৰেইনব'খন বহুত বেছি ধুনীয়া। ঠিক আছে, তোমালোকে নিশ্চয় বুজি পালা। কবিতাটো কোনে লিখিছিলে, ক্ৰিষ্টিনা জৰ্জিয়ানা ৰছেটি। ঠিক আছে, ভৱিষ্যতে এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, আৰু বেল আইকনটি প্ৰেছ কৰি ৰাখিবা। ভিডিঅ'টি চোৱাৰ কাৰণে থেংকছ।